10 মে'ৰ ভিতৰতে আমি টাৰ্গেট লৈছোঁ যে আমাৰ গভৰ্ণমেণ্টৰ 2 বছৰৰ দিনাখন আমি 40,000 মান নিযুক্তি একেলগে একেদিনাই কৰিব খুজিছোঁ। ক'ৰবাত 10 মে' নহ'লে 12 মে' হ'ব, কিন্তু মই মোৰ মনত এইটো আশা লৈ আছোঁ যে আমি গভৰ্ণমেণ্টৰ দ্বিতীয় বছৰ পূৰ্তিৰ দিনা বা তাৰ আশে পাশে আৰু 40,000 নিযুক্তি আমি কৰি ল'ম। আমাৰ টাৰ্গেট আছে 1 লাখ। 1 লাখৰ পিছত নিত্য নৈমিত্তিকভাৱে হৈ থাকিব, কিন্তু মোৰ যিটো কমিটমেণ্ট আছিল কমিটমেণ্টটো 1 লাখৰ। তাৰ পিছতো প্ৰত্যেক বছৰে পোষ্ট খালী হ'ব, নিযুক্তি হৈ থাকিব। সেইখিনি আৰু এনেকৈ যিমান ফ'ল' কৰি আছোঁ তেনেকৈ নকৰোঁ, তাৰপিছত আৰু বিভাগৰ মন্ত্ৰীসকলে কৰিব। 10 মে'ৰ ভিতৰতে আমি টাৰ্গেট লৈছোঁ যে আমাৰ গভৰ্ণমেণ্টৰ 2 বছৰৰ দিনাখন আমি 40,000 মান নিযুক্তি একেলগে একেদিনাই কৰিব খুজিছোঁ। ক'ৰবাত 10 মে' নহ'লে 12 মে' হ'ব, কিন্তু মই মোৰ মনত এইটো আশা লৈ আছোঁ যে আমি গভৰ্ণমেণ্টৰ দ্বিতীয় বছৰ পূৰ্তিৰ দিনা বা তাৰ আশে পাশে আৰু 40,000 নিযুক্তি আমি কৰি ল'ম। আমাৰ টাৰ্গেট আছে 1 লাখ। 1 লাখৰ পিছত নিত্য নৈমিত্তিকভাৱে হৈ থাকিব, কিন্তু মোৰ যিটো কমিটমেণ্ট আছিল কমিটমেণ্টটো 1 লাখৰ। তাৰ পিছতো প্ৰত্যেক বছৰে পোষ্ট খালী হ'ব, নিযুক্তি হৈ থাকিব। সেইখিনি আৰু এনেকৈ যিমান ফ'ল' কৰি আছোঁ তেনেকৈ নকৰোঁ, তাৰপিছত আৰু বিভাগৰ মন্ত্ৰীসকলে কৰিব।